নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে ৰিমছৰ ৱেবছাইটটো বা ব্ৰাউজাৰত খুলি কেনেকৈ আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকক প্ৰমোট কৰিব বা ড্ৰপ বক্সত ৰাখিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত দেখুৱাম বলক ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰথমতে আপুনি ক্ৰমত যাব লাগিব ক্ৰমত গৈ আপুনি সাৰ্চ কৰিব অসম AXOM অসম ssa.com rims এটো সার্চ কৰিব ইয়াৰ পিছতে প্ৰথমতে আপোনাৰ যেটো দেখা পাইছে ক্যাপিটেল লেটাৰত RIMS মানে rims যেটো এই ক্যাপিটেল লেটাৰত লিখা আছে হেইটোত ক্লিক কৰিব লাগিব ক্লিক কৰক ইয়াৰ পিছত আপোনাৰ স্কুলৰ এই যেটো নেকি ইয়াতে ইউজাৰ আইডি আৰু পাসওয়ার্ড দেখাইছে তাতে যেহেতুকে আগতীয়াকৈ বহোৱা আছে কাৰণ ইয়াত আহিছে ইউজাৰ আইডিৰ ঠাইত আপুনি বহাব আপোনাৰ নিজৰ স্কুলৰ ডাইস কোড আৰু পাসওয়ার্ডৰ ঠাইত আপুনি বহাব যত পাসওয়ার্ড বিচাৰিছে ৰিকুয়াৰ দেখাই আছে পাসওয়ার্ড তাতে আপুনি বহাব লাগিব স্কুল স্মল লেটাৰত লিখিব @123 ডিফল্ট পাসওয়ার্ড এটো আপুনি বহাব ইয়াৰ পিছত আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত হেই পেজটো খোল খাব এইটো আপোনালোকে দেখা পাইছে এইকো এখন স্কুল মহাধনজী ক্লাষ্টাৰ ব্লক ডিস্ট্ৰিক্ট সব ইয়াতে স্কুলখনৰ নাম সব ওলাই গৈছে আৰু তাৰিখটো আছে ইয়াতে আছে ষ্টুডেন্ট এটেন্ডেন্স এইটো ঘৰ নীলা ঘৰটো আপোনালোকে দেখা পাইছে এই মই দেখাই আছো যেটো আপোনালোকে যেটো দেখা পাইছে ইফালে আছে স্টাফ এটেন্ডেন্স স্টুডেন্ট এটেন্ডেন্স মানে 15 জন স্টুডেন্ট আছে দুজন স্টাফ আছে এতিয়া কেনেকৈ আপুনি স্টুডেন্ট খিনি মানে ড্ৰপ বক্সত বা প্ৰমোট কৰিব ড্ৰপ বক্সত নিব বা প্ৰমোট কৰিব হেতু কৰিবৰ কাৰণে আপুনি প্ৰথমতে স্টুডেন্ট ম্যানেজমেন্টত ক্লিক কৰিব কৰাৰ পাছত আপুনি দেখা পাইছে এটা অপচন তলত আহিছে স্টুডেন্ট লিস্টিং স্টুডেন্ট ৰেজিষ্ট্ৰেচন প্ৰমোট অর ৰিপিটাৰ ট্ৰান্সফাৰ এনেকৈ যি দেখা পাইছে আপুনি সেই প্ৰমোট অপচনটোতে ক্লিক কৰি দিয়ক কৰি দিলু এটা ক্লাস ওয়াইজ ইয়াতে আহি গৈছে ক্লাস 1 ক্লাস 2 ক্লাস 3 ক্লাস 4 এনেকৈ ক্লাস 5 লৈকে আহি গৈছে প্ৰথমতে আপুনি কি কৰিব লাগিব ক্লাস 5 ৰ ল'ৰা ছোৱালীখিনি যিখিনি আছে ক্লাস 5 ৰ এই ল'ৰা ছোৱালীখিনি কি কৰিব লাগিব প্ৰথমতে ড্ৰপ বক্সত নিব লাগিব বাট কোনোবা এখন ওচৰৰ স্কুলত ট্ৰান্সফাৰ দিব লাগিব য'ত নেকি এডমিশন লৈছে এতিয়া আপুনি যদি এখিনি জানা নাই কোড লৈছে আপুনি সেই অন্তত এইখিনি আপাতত ড্ৰপ বক্সত ৰাখি দিয়ক যেনিবা এটো মই ইয়াতে ক্লিক কৰিছো ভিউত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিছে ফৰ্মুলা নাৰ্সাৰী এনেকুৱা ধৰণৰ ষ্টুডেন্ট এজন আহিছে এই ষ্টুডেন্ট জনক আপুনি কি কৰিব লাগিব 5 ৰ পৰা ক্লাস 5 ৰ পৰা আতৰাই দিব লাগিব মানে বেলেগ স্কুলত এডমিশন ইতিমধ্যে লৈছে গতিকে সেই জনক আপুনি কি কৰিব লাগিব সেইখন স্কুললৈ ট্ৰান্সফাৰ দিব লাগিব তাৰ পিছত আপুনি 4 ৰ ল'ৰা ছোৱালীখিনি 5 লৈ প্ৰমোট কৰিব পাৰিব 3 ৰ ল'ৰা ছোৱালীখিনি আপুনি 4 লৈ প্ৰমোট কৰিব পাৰিব এনেকৈ প্ৰথমতে আপুনি 5 টো খালি কৰি ল'ব লাগিব কাৰণ ইয়াতে যেহেতু 5 ত এজন ষ্টুডেন্ট দেখাইছে গতিকে আমি কি কৰো এই ড্ৰপ বক্সত ৰাখি দিও এই যেহেতুকে গম পোৱা নাই কোনখন স্কুলত গৈছে সেই কাৰণে ইয়াক প্ৰথমতে আমি কি কৰিম ড্ৰপ বক্সত ৰাখি দিম গতিকে এইটো প্ৰথমতে সিলেক্ট কৰি ল'ব লাগিব এখন এৰৰ দেখাইছে এইটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত ইয়াতে ড্ৰপ বক্স আর ইউ শিওর গতিকে যদি হয় তাহলে আপুনি সেভ চেঞ্জেস লিখি দিয়ক ইয়াতে আপুনি কি দেখা পাইছে দিয়া ক্লাস 5 ত ল'ৰা ছোৱালী 0 মানে এইটো ড্ৰপ বক্সত গৈছে গৈ গতিকে আপুনি যদি চাব লাগে কেতিয়াবা ড্ৰপ বক্সত কিমান জন ল'ৰা ছোৱালী আছে এটা আপুনি চাব পাৰিব বা আপুনি নোৱাৰিলেও সিআরসি জনে পাৰিব ক্লাস্টাৰ লেভেলত খুলি পৰ্টেলত গৈ ক্লাস্টাৰ লেভেলত খুলি এটো সিআরসি জনে চাব পাৰিব ড্ৰপ বক্সত কিমান জন ল'ৰা ছোৱালী আছে এতিয়া কথা হল ক্লাস 5 যেহেতুকে 0 হৈ গল এতিয়া আমি কি কৰিম ক্লাস 4 টো উলিয়াই লম ক্লাস 4 উলিয়াই লৈ 5 লৈ গৰিখিনি আমি প্ৰমোট কৰি দিম এতিয়া ক্লাস 4 সিলেক্ট কৰিছো এইখিনি ল'ৰা ছোৱালী আপোনালোকে দেখা পাইছে সঞ্জীৱ দৈমাৰী সনেকা বসুমতাৰী কবিতা বসুমতাৰী ৰুজু বসুমতাৰী গতিকে এই গুটিখিনি আপুনি এনেকৈ সিলেক্ট কৰি দিয়ক গটিখিনি সিলেক্ট কৰি দিয়া হৈ গল গতি মানে ইয়াতে সিলেক্ট কৰিলে কি জানি গুটি হৈ যায় গটিখিনি সিলেক্ট কৰা হৈ গল এতিয়া আপুনি কি কৰক এইটো প্ৰমোট কৰি দিয়ক ইয়াতে প্ৰমোটত ক্লিক কৰি দিলো
দিয়াৰ লগে লগে প্ৰমোট টু দ্য সেম স্কুল হয় another স্কুলত জয়েন প্ৰমোট সেম স্কুল যদি ক্লাস 5 নো সেকশন ওকে করে এতিয়া প্রমোট করে দিম প্রমোট করে দিল এতিয়া আপোনালোকে চাব এই গোটেইখিনি ল'ৰা ছোৱালী ক'ত আহিল 5 লৈ আহি গ'ল 5 দেখাইছে এতিয়া গোটেইখিনি এতিয়া 5 দেখাইছে ঠিক তেনেকে আমি এতিয়া কি কৰিম ক্লাস 4 টো আকৌ সিলেক্ট কৰি চাম কিমান ল'ৰা ছোৱালী আছে আপোনালোকে চাওক 0 কাৰণ গোটেইখিনি 5 গৈছে এতিয়া আমি কি কৰি ক্লাস 3 টো চাই লওঁ ক্লাস 3 ত কিমান আছে ক্লাস 3 ত আছে এজন গতিকে এইটো সিলেক্ট কৰি লম এনেকে সিলেক্ট কৰি ক্লাস 4 লৈ প্ৰমোট কৰি দিম প্ৰমোট কৰিলে ইয়াতে ক্লাস 4 নো সেকশন বুলি আছে তাকে প্ৰমোট কৰি দিলো ক্লাস 4 লৈ গুছি গ'ল এটো 5 তাৰ পিছত আপুনি যদি 4 চেক কৰে এজন পাব এইটো আৰু যদি আপুনি ক্লাস 3 সিলেক্ট কৰে 0 দেখাব ঠিক আছে এই ক্লাস 2 এই ক্লাস 2 টো আমি বাছনি কৰি লৈছো গোটেইখিনি ল'ৰা ছোৱালী সিলেক্ট কৰি লৈছো এই গোটেইখিনি সিলেক্ট কৰা হৈ গ'ল একেবাৰতে এটো কি প্ৰমোট কৰি দিছো ক্লাস 3 লৈ ওকে কৰি দিছো ইয়াতে ক্লাস 3 নো সেকশন বলে দিছো প্রমোট গল এতিয়া ক্লাস 1 ক্লাস 2 যেহেতু কেতে 00 দেখাবো ক্লাস 2 00 ক্লাস 1 টো আমি চাইলাম এতিয়া ক্লাস 1 ত কোন কোন আছে ক্লাস 1 এইখিনি ল'ৰা ছোৱালী এইকেজন যি সিলেক্ট কৰিছো আপোনালোকে দেখা পাইছে এই চাৰিজনক আমি কি কৰি দিম ক্লাস 2 লৈ প্ৰমোট কৰি দিম ওকে সিলেক্ট ক্লাস 2 নো সেকশন প্রমোট হৈ গ'ল এতিয়া ক্লাস 1 যদি আমি সিলেক্ট কৰো 1 2 নিশ্চয় 00 দেখাবো ক্লাস 1 00 মানে এজন তো নহয় কাৰণ এজন মই এনেই ভৰাই চাইছিলো আৰু যে এন্ট্ৰি কৰিব পাৰি নে নোৱাৰি এন্ট্ৰি কৰাৰ ওপৰত মই ভিডিও বনাইছো হেতু আপোনালোকে চাব পাৰে এন্ট্ৰি কেনেকৈ কৰিব নিউ এন্ট্ৰি কেনেকৈ কৰিব ষ্টুডেন্ট এড কেনেকৈ কৰিব হেতু ভিডিও বনোৱা আছে আপোনালোকে ইয়াৰ ডেসক্ৰিপচনত গৈ চাব পাৰে গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি কেনেকৈ প্ৰমোট কৰিলো বস্তু ৰাখি কেনেকৈ বাকিখিনি ষ্টুডেন্টক প্ৰমোট কৰিলো এই ধৰে আপোনালোকে স্কুলত নিজৰ স্কুলত স্কুলৰ হেৰিটো পাসওয়ার্ড আৰু ইউজাৰ আইডি দি ব্ৰাউজাৰত খুলি এনেকৈ প্ৰমোট কৰিব লাগিব ধন্যবাদ যেহেতু ক্লাস 1 ৰ হেতু মই এনে ভৰাই চাইছিলো এটো মই ডিলিট কৰি দিলো এই ক্লাস হেৰিত কি বুলি কয় 1 00 দেখাই আছে আৰু 2 তোৰ পৰা ষ্টুডেন্ট ঠিকে আছে এতে 1 ৰ যিখিনি আছে সেইখিনি আমি ভৰাব লাগিব গতিকে আপোনালোকে যদি ভিডিওটি বুজি পাইছে কমেন্ট কৰি জনাব আৰু যদি বুজি পোৱা নাই তাকো কমেন্ট কৰি জনাব যে বুজি পোৱা নাই মই আৰু বুজাবলৈ চেষ্টা কৰিম